মাৰ্কছ অৰেলিয়াছে কৈছিল এনেকৈ জীয়াই নাথাকিবা যে আপোনাৰ লগত 10,000 বছৰ আৰু টকাৰ নিচিনা আপোনাৰ ভাগ্য আপোনাৰ ওপৰতে নিৰ্ভৰ কৰে যেতিয়ালৈকে আপুনি জীয়াই আছে যেতিয়ালৈকে আপোনাৰ এই পৃথিৱীত অস্তিত্ব আছে তেতিয়ালৈকে আপুনি এজন মহান ব্যক্তি হ'বৰ কাৰণে চেষ্টাৰ অব্যাহত থাকিব লাগে নমস্কাৰ বন্ধুসকল আসাম মোটিভেটিং চেনেললৈ সকলোকে স্বাগতম জনালো বন্ধুসকল আজিৰ এই ভিডিঅ'ত হাই পাৰফৰ্মাৰ্স মানুহৰ সফলতাৰ গোপনীয় ৰহস্য জানিম অৰ্থাৎ আমি আজি ৰবিন শৰ্মাই লিখা 5am ক্লাব নামৰ কিতাপখন আলোচনা কৰিম ৰবিন শৰ্মাই এই কিতাপখনক ষ্টৰী টাইপত লিখিছে এজন বিজনেছমেন আৰু এজন আৰ্টিষ্টে তেওঁলোকৰ জীৱনত আগবাঢ়িব পৰা নাছিল তেতিয়াই বিলিনিয়াৰ মানুহ এজনে তেওঁলোকক প্ৰতিভাশালী হোৱাৰ কিছুমান গোপনীয় ৰহস্যৰ কথা কৈ দিয়ে পাছত সেই দুজনেও বিশ্বৰ ভিতৰত আশাৰী ধনী ব্যক্তি হয় বিলিনিয়াৰ মানুহজনৰ গোপনীয় ৰহস্য কথাবোৰ কি আছিল লেখকৰ কোৱা মতে তেওঁ সেই বিলিনিয়াৰ ব্যক্তিজনৰ ৰহস্যৰ কথাবোৰ আছিল প্ৰথম কথাটো আছিল ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস হয় আপোনালোকে ভাবিছে চাগে যে ৰাতিপুৱা সোনকালে উঠাটোনো কি ৰহস্যৰ কথা কিন্তু লেখকৰ কোৱা মতে যেতিয়া সাধাৰণ ব্যক্তিসকলে ৰাতিপুৱাৰ সময়ত গভীৰ টোপনিত থাকে সেই সময়তে প্ৰতিভাশালী অসাধাৰণ ব্যক্তিসকলে মানসিকতা হৃদয়তা স্বাস্থ্যতা আৰু আত্মীয়তা বিকাশ কৰে কিছুমান মানুহে সোনকালে উঠে কিন্তু কেনেধৰণে সেইবিলাক ডেভেলপ কৰিব লাগে সেইটো নজনাৰ কাৰণে তেওঁলোকে মোবাইলত অনলাইন ভিডিঅ' চাই ছ'চিয়েল মিডিয়া ইউজ কৰি সময়বিলাক নষ্ট কৰে সেইকাৰণে লেখকে ৰাতিপুৱা উঠি কি কৰিব লাগে কেনেধৰণে সময়টো ইউজ কৰিব লাগে তাৰ বাবে তেওঁ দিছে 20-20 ফৰ্মুলা লেখকৰ মতে 5 বজাৰ পৰা 6 বজাৰ ভিতৰত এই কাৰ্যপ্ৰণালী দিছে কিয়নো ৰাতিপুৱাৰ সময়ত পৰিৱেশ শান্ত হৈ থাকে আৰু আমাৰ মগজু শান্ত হৈ থাকে সেইকাৰণে লেখকৰ মতে 20-20 ফৰ্মুলা অনুসৰি প্ৰথমটো 20 মিনিটত আমাৰ শৰীৰটো মুভ কৰিব লাগে অৰ্থাৎ যিকোনো প্ৰকাৰ হ'লেও আমাৰ শৰীৰটো গৰম কৰি গাম ওলাব লাগে ব্যায়াম কৰিব লাগে দৌৰ মাৰিব লাগে কচৰৎ কৰিব লাগে তেনেকা কৰিলে আমাৰ শৰীৰৰ প্ৰটিন BDNFৰ প্ৰভাৱ পৰে ডপামাইন উচ্চ স্তৰ বৃদ্ধি পায় আৰু তাৰ পিছত মেলাটনিন আৰু মেটাবলিজম বাঢ়ি যায় ইয়াৰ ফলত আমাৰ শৰীৰটো সুস্থ হৈ থাকে আৰু লক্ষ্যলৈ কেন্দ্ৰিত কৰিবৰ বাবে আমাৰ উৎসাহ শক্তি বৃদ্ধি পায় তাৰ পিছত দ্বিতীয়টো 20 মিনিট অৰ্থাৎ 5-20 মিনিটৰ পৰা 40 মিনিটৰ ভিতৰত আপোনাৰ জীৱনৰ মনোভাৱবিলাক বিচাৰ বিবেচনা কৰাৰ সময় মানসিক শক্তি আৰু আধ্যাত্মিক শক্তিৰ বিকাশৰ সময় ধ্যান প্ৰাৰ্থনা মেডিটেশ্যন আদি কৰিব লাগে তাৰ ফলত আপোনাৰ অধিক কৃতজ্ঞতা বোধ জ্ঞান শক্তি উচ্চতা সুখ আনন্দৰ বৃদ্ধি পাব বুদ্ধিৰ বিকাশ হ'ব মন ইতিবাচক চিন্তাধাৰাৰ হ'ব উচ্চ ৰচনাত্মক সবল কাৰ্যলৈ আগবাঢ়িব পাৰিব আৰু শেষৰটো 20 মিনিটত আমাৰ জীৱনৰ গুৰুতৰ সময় হয় তাৰ কাৰণে আমি কিতাপ পঢ়িব লাগে অডিঅ' বুক শুনিব পাৰে পডকাষ্ট শুনিব পাৰে যিকোনো প্ৰকাৰে আমি নতুন নতুন জ্ঞান শিকিব লাগে আপোনালোকে জানানে যে হাই পাৰফৰ্মাৰ্স মানুহসকলৰ ভিতৰত এটাই কাম একে হয় সেয়া হৈছে লাৰ্ণ অৰ্থাৎ শিকা তেওঁলোকে প্ৰতিটো দিনত প্ৰতিটো সময়ত শিকি থাকে সেইকাৰণে তেওঁলোকৰ জীৱনত বেছি গ্ৰোথ হৈ থাকে বন্ধুসকল এয়া আছিল মৰ্নিং হেবিটৰ ৰুটিন যদি আপোনালোকে সেই অভ্যাসবিলাক 66 দিনলৈকে আপোনালোকে যদি অভ্যাস কৰে তেনেহ'লে আপোনালোকে লেখকৰ কোৱা মতে 5am ক্লাবৰ মেম্বাৰ হ'ব পাৰে যিকোনো অভ্যাসে আৰম্ভতে অলপ কঠিন হয় মাজত কষ্ট হয় কিন্তু শেষত হাস্যকৰ হৈ যায় তাৰপিছত শেষত লেখকে বুজাইছে যে টোপনিৰ প্ৰয়োজনৰ ওপৰত আমাৰ জীৱনত যিমান ব্যস্ত হয় সিমানে আমাৰ জিৰণিৰো প্ৰয়োজন হয় সেইকাৰণে লেখকে কৈছে যে যেতিয়া দিনৰ শেষৰ সময়ত অৰ্থাৎ শুবলৈ যোৱাৰ 1 ঘণ্টাৰ আগতে আমাৰ যিমান ইলেক্ট্ৰনিক গেজেট আছে সেইবিলাক ব্যৱহাৰ কৰা বন্ধ কৰি দিব লাগে কিয়নো কম্পিউটাৰ মোবাইল আদিৰ পৰা ওলোৱা ব্লু লাইটটোৱে আমাৰ মেলেটনিন লেভেল কম কৰে তাৰ ফলত আমাৰ টোপনিৰ ব্যাঘাত জন্মে সেইকাৰণে আমাৰ মাইণ্ডটোক ৰিলেক্স কৰিবৰ কাৰণে শুৱাৰ আগতে কিছু সময় মেডিটেশ্যন বা কৃতজ্ঞতাৰ প্ৰাৰ্থনা কৰিব লাগে তাৰ ফলত আমাৰ টোপনি গভীৰ হয় আৰু সুন্দৰ হয় বন্ধুসকল এই হেবিটবিলাকে আপোনালোকৰ জীৱনত নিশ্চয় চেঞ্জ কৰিব বুলি মই আশা কৰোঁ যদি আপোনালোকে এইবিলাকৰ ওপৰত যদি বহলভাৱে জানিব বিচাৰে তেনেহ'লে 5am ক্লাব নামৰ কিতাপখন পঢ়িব মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ লিংকটো এমেজনৰ পৰা পাৰচেছ কৰি কিনিব পাৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ভাল লাগিছে যদি লাইক কৰি দিব আৰু এনেধৰণৰ নলেজেবল ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি বেল আইকনটো দবাই দিব নতুন এটা জ্ঞানৰ সৈতে আকৌ আপোনালোকক লগ পাম নমস্কাৰ জয়